এইটো চাওকচোন 599 তো সেইকাৰণে ইয়াৰ লগত বহুত কাজিয়া আছে। এটা বাজন 600 টকা দি কিনিব লাগে। যি জাঙিয়া পিন্ধো মানে এই ফুটপাথৰ পৰা 40 টকীয়া 50 টকীয়া জাঙিয়া পায়, সেইকাৰণে জাঙিয়া মই সদায় পিন্ধো। দামী জাঙিয়া কেতিয়াও নিপিন্ধো, এনেও দুদিনমানৰ পিছত ফাটি ছিগি যাবই গৈ। আপ ভোচৰিকে কি কণ্টেণ্ট বে, তই 600 টকীয়া কেলে পিন্ধিবি, মই নিজে 40 টকীয়া পিন্ধো। চ' বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ দিওঁ যে আগৰ নিচিনা মোৰ গাত জোচ নাইকিয়া হৈ গৈছে ভিডিঅ' বনোৱা। আগতে ভিডিঅ' বনাওঁ বুলি ক'লে মই পাগল আছিলোঁ, বাট আজিকালি এদিন ৰৈ এদিন দিম কওঁতে বহুত দিন হৈ যায়, কাৰণ তোমালোকে মোক ছাপোৰ্ট নকৰা হৈ গৈছে। আৰু তোমালোকৰ মৰম ভাল পোৱা মোক সদায় দি যোৱা, মই সদায় ভিডিঅ' বনাই গৈ থাকিম আৰু বহুত এটা জোচ গাত লাগি থাকে। তো কৰিবা আৰু ছাপোৰ্ট। তো ব'লা ভিডিঅ' মাজলৈ। চ' নমস্কাৰ, মোৰ মনে কলিজাসকল, তো কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ' মাজলৈ। আৰু আপোনালোকে চাই আছে তেজপুৰ ষ্টাৰ বছ। ভোচৰিকে প্ৰেম এটা এনেকুৱা বস্তু ন কেলা, যেতিয়া প্ৰথমবাৰৰ বাবে প্ৰেম হয়, তাই চুলিৰ উকনিবোৰো জোনাকী পৰুৱা নিচিনা লাগে। তো আজি আমি কথা পাতিম কেইটামান মক্কেলৰ ওপৰত। সিহঁত মানুহে হয় কিন্তু কাম কৰে গৰুৰ নিচিনা। সিহঁতে ক'ত কেতিয়া কি বাল কৰি থাকে সিহঁতে কেলা নিজে নেজানে, জানে অকল বকচদি কৰিব। समझ रहे हो समझ रहे हो ना। हमको दिन बताए तूने ये कब कर लिया, अरे हमको दिन बताए तूने ये कब कर लिया। ओह यार ये कितनी औसम है यार। আজিকালি ন কেলা ইনষ্টাগ্ৰামটো অন কৰিবই নোৱাৰি, এই চাপৰিবোৰৰ এইবোৰৰ ভিডিঅ' বাহিৰে একো নাহে। বাৰে বেটি ইয়ে কাপ কৰা লিয়া আবে অ ভোচৰিকে, যিটো বস্তু য'ত ব্যৱহাৰ কৰিব লাগে ন তাত ব্যৱহাৰ কৰিবা। তোমাৰ যদি এইটো ব্যৱহাৰ কৰা জেগা আছে ব্যৱহাৰ কৰা, বাট ভিডিঅ'ত নকৰিবা। ভোচৰিকে আজিকালি প্ৰেমৰ কথানো কি ক'বা, বাপেকৰ পইচাৰে মোবাইলৰ ৰিচাৰ্জ কৰে আৰু তাইক প্ৰমিছ ডে দিনা প্ৰমিছ কৰে তোমাক যি লাগে মই দিম। আবে ভোচৰিকে 1 2 3 তোমাৰ মাৰে হ'ম মই বোৱাৰী, নিয়া যদি তুমি তোমাৰে হ'ম মই পত্নী। হুঁচৰিৰ পিছত আহে দীঘৰী, হুঁচৰিৰ পিছত আহে দীঘৰী। মোৰ মাক নালাগে তোমাৰ নিচিনা বোৱাৰী, মোকো নালাগে তোমাৰ নিচিনা ছোৱালী, যিয়ে 10টা ল'ৰাক কোৱা বাবু তোমাক নাপালে মই মৰি যাম আজি ৰাতি। আছে গাখীৰ চাহ বনাই ল'ম, যদি তুমি মোৰ হোৱা তোমাকে মোৰ পতি বনাই ল'ম। আছে গাখীৰ চাহ বনাই ল'ম, আছে গাখীৰ চাহ বনাই ল'ম, নালাগেও ভণ্টি তোমাৰ নিচিনা মাইকীৰ 10 টকীয়া মৰম। অ জান ফুৰিবলৈ যাম মই অৰুণাচল, নালাগে তোমাৰ 2 নম্বৰী অন্তৰৰ তিতা মৰম। কোমল কোমল তোমাৰ দুখন গাল, কোমল কোমল তোমাৰ দুখন গাল, তোমাৰ লগত দুদিন থাকিয়ে গম পালো তুমি যে 2 নম্বৰী মাল। আমাৰ অসমত ন ভোচৰিকে টেলেণ্টৰ কমি নাই। কোনোবাই যদি পথাৰলৈ হাগিবলৈ গৈ পানী নাপায় পাতেৰে মুচি ভিডিঅ' কৰি দি দিছে, সেইটো টেলেণ্ট। মুঠতে টেলেণ্টৰ কমি নাই। ঠিক তেনেদৰে এই নিচিনা পাদি পেলাই গোন্ধ লোৱাটো এটা টেলেণ্ট। ভোচৰিকে 1 জুনে বিয়া পাতে ন কেলা, বেলেগ পায় নাপায় নেজানো, কিন্তু পাদৰ গোন্ধটো 1 নম্বৰত ল'ব পাৰিব। এইটো চাওকচোন 599 তো সেইকাৰণে ইয়াৰ লগত বহুত কাজিয়া আছে। এটা বাজন 600 টকা দি কিনিব লাগে। যি জাঙিয়া পিন্ধো মানে এই ফুটপাথৰ পৰা 40 টকীয়া 50 টকীয়া জাঙিয়া পায়, সেইকাৰণে জাঙিয়া মই সদায় পিন্ধো। দামী জাঙিয়া কেতিয়াও নিপিন্ধো, এনেও দুদিনমানৰ পিছত ফাটি ছিগি যাবই গৈ। আপ ভোচৰিকে কি কণ্টেণ্ট বে, তই 600 টকীয়া কেলে পিন্ধিবি, মই নিজে 40 টকীয়া পিন্ধো। যেতিয়া ভোচৰিকে ইহঁতৰ নিচিনা চাপৰিবোৰৰ ভিউচৰ ভোক লাগি থাকে ন কেলা, তেতিয়া ঘনীয়েকৰ এইটোৱে হওক লাগিলে তাৰ ঠাৰি চিঙা বেঙেনাটোৱে হওক দেখাই দিব, অনলি ভিউজ লাগে। তো আজিলৈ নমস্কাৰ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু তলৰটো টিপি দিব, মোৰ নহয় ছাবস্ক্ৰাইবৰ বটনটো। বাই বাই।